হেল্ল' গাইছ, আজি আপোনালোকৰ লগত খুবেই টেষ্টি আৰু ইউনিক ৰেচিপি এটা লৈ আহিছোঁ। তো কি বনাওঁ চাওঁ আহক। মই প্ৰথমে বন্ধাকবি কেইটামান লৈ চপাৰত ভালদৰে মই চপ কৰি ল'লোঁ। চপ কৰি হোৱাৰ পিছত মই 3টা কেঁচা জলকীয়া আৰু 2টা মিডিয়াম সাইজৰ পিঁয়াজ লৈ সেইখিনিও মই চপ কৰি ল'লোঁ। সেইখিনি চপ কৰি হোৱাৰ পিছত একেলগে লৈ তাতে ধনিয়া গুড়ি, হালধি গুড়ি, অলপমান জিৰা গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰ, সোৱাদ অনুসৰি নিমখ দি সেইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। মিক্স কৰি হোৱাৰ পিছত মই 3-4 চামুচমান বেচন দিলোঁ। বেচন দিয়াৰ পিছত মই পিঠাগুড়ি দিলোঁ, 3-4 চামুচমান দিলেই হ'ব। দিয়াৰ পিছত মই সেইখিনি ভালদৰে মিক্স কৰি দিলোঁ। মিক্স কৰি হোৱাৰ পিছত 3টামান কণী কাটিলোঁ। স্লাইচ টাইপত কণীখিনি কাটি হোৱাৰ পিছত মই যোনখিনি বন্ধাকবি সেইখিনি বনাইছোঁ, মই তাৰ ওপৰতে কণীটো দি দিলোঁ। আকৌ অলপমান ওপৰতে দি মই সেইখিনি ভালদৰে বইল টাইপত বনাই দিলোঁ আৰু গৰম তেলত সেইখিনি মই ফ্ৰাই হ'ব দিলোঁ। এইদৰে খাবলৈ খুবেই টেষ্টি হৈছিল। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব।